নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে ভাবিছে ন মই একদম পাতি চাতি লৈ কলৈ আহিছোঁ বুলি। আচলতে আমাৰ খুৰীহঁতে মানে পটককৈ ডিচিশ্যন ল'লে কি আজি 25 ডিচেম্বৰ বুলি আমি পথাৰতে বনভোজ এটা খাই দিওঁ আহা বুলি ক'লে। সেইকাৰণে কথামতেই কাম হ'ল। এয়া দেখিছেনে বনভোজৰ থলী। এইফালে আমাৰ ডাঙৰ খুৰী দেই ভাত বনাই আছে যে তেওঁ আমাৰ ডাঙৰ খুৰী হয় আৰু এয়া সৰু খুৰী। খুৰীয়ে ভাত বনাই আছে ধুনীয়াকৈ। এয়া দাইল উতলিলেই। এইফালে খুৰীয়ে চাহ বনাই আছে সকলোলৈ বুলিয়ে। মানে পটককৈ ডিচিশ্যন হৈ গ'ল যে। এইফালে আমাৰ বেটী ধুনীয়াকৈ খেলি আছে। তাই ইমান ধুনীয়াকৈ খেলি আছিলে, তাৰপৰা আইতাকে মাতি দিয়া দেখি তাই দুখেই লাগিলে। দেখিছে হাঁহি হাঁহি তাই কান্দি দিলে, চাব দেই মুখখন। সেয়া দেখিছেনে। আৰু এইফালে আমি চাহ খাব লৈছোঁ দেই। লগত আছে বেকাৰী বিস্কুট। আৰু আজি মানে আমাৰ মানে মাছ মাংস নাই দেই। পটককৈ ডিচিশ্যন হৈছিলে যে সেইকাৰণে ডিম আনিলে। আৰু মাছ মাংস থাকিলে বুলিয়ে মানে বনভোজ সেইটো নহয় জানো। মানে ফূৰ্তিটোহে মেইন নহয় জানো। সেইকাৰণে গোটেইকেইজনীয়ে ভাবিলে আজি অকণমান ফূৰ্তি কৰোঁ বুলি। সেয়া দেখিছেনে পথাৰত গৈ আমি এতিয়া বনভোজ খাই ফূৰ্তি কৰি আছোঁ। ফূৰ্তিটোৱে মেইন ন, কিনো মাছ মাংস আৰু। এইফালে হ'বলৈ হ'লহি ভাত। এয়া খুৰীয়ে চালাড কাটি আছে। এইফালে ডিম ফ্ৰাই কৰিছে খুৰীয়ে। আজি বুলি বেটিয়ে প্ৰথম পিকনিক খাইছে। 25 ডিচেম্বৰ আমি এই বাৰীৰ ভিতৰতে এটা খানা খাবলৈ বিচাৰিছোঁ। আপোনালোকক শুভেচ্ছা দিছোঁ। পুৰণাক বিদায় দিছোঁ। ফালে ভাত খাবৰ কাৰণে খুৰী গৈছে কলপাত আনিবলৈ। আৰু ইয়াতে আমাৰ ভাত সাজ আজি নিৰামিষ। যদিও সকলোৱে ফূৰ্তি ফাৰ্তা কৰি খালোঁ যে বহুত ভাল লাগিলে। আৰু আপোনালোকৰ ফালে পিকনিক খাবলৈ লৈছেনে বাৰু? মানে পুৰণা বছৰক বিদায় দিছেনে? আমি কিন্তু আজিৰ পৰা দিছোঁ আৰু দেই। এতিয়া অলপ অলপকৈ হ'লেও পাই থাকিব আৰু বনভোজৰ ভিডিঅ'। এইফালে আমাৰ খুৰাও আহিলে এতিয়া আৰু ধুনীয়াকৈ ভাত সাজ খাই লওঁ আৰু দেই। আপোনালোকে ধুনীয়াকৈ চাই থাকক। কৃষ্ণ সেয়া দেই কৃষ্ণ। পাতখিলা বৰ এডলা। মেইন তাত ভিডিঅ' কৰিছে। খাওক টোপোলা আৰু বাজেনে আছোঁ। মনে মানে মই বেয়াকৈ খালে বেকাকৈ লাগে লাগিব 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 দে। আমি এটা ইমান নিদিয়ে দিলে মিলাতে দিয়া হ'ল। কাম কৰি খুৱাই এইফালে আমি সকলোৱে মিলি ৰিলছ এটাও বনাই ল'লোঁ দেই। আমাৰ খুৰীহঁতে বহুত ফূৰ্তি কৰি থাকে জানেনে। আৰু এনেকৈ ফূৰ্তি কৰি থাকিলে বৰ ভাল লাগে নহয় জানো থাকি পেলাই।
আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে বাৰু চাই কমেণ্টত জনাব দেই। সৰু সুৰা ভিডিঅ' এটা বনাই দি দিছোঁ, কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি ভাল পালে চাই লাইক এটা কৰি দিব। তো আজিলৈ বাই বাই। খাই বৈ হাতে ভৰিয়ে লাঠিয়ে নাই কৃষ্ণ